মাত্ৰ 40,000 টকা লৈ আহক আৰু লৈ যাওক এই ৰিক্সা। আপুনি নতুন এই ৰিক্সা কিনিব বিচাৰি আছে নেকি? আপোনাৰ কাৰণে আছে সুখবৰ। আজি নগাঁও জিলাৰ কঠীয়াতলীৰ চিংৰাপুটিত নতুনকৈ অপেনিং হৈছে এই ৰিক্সা ডিলাৰ। আপুনি ফাইনেন্সত ল'ব পাৰিব এই ৰিক্সা। আপোনাৰ কাৰণে আছে বাম্পাৰ অফাৰ। হয়, পূজাৰ কাৰণে আপোনাৰ কাৰণে আছে বাম্পাৰ অফাৰ। মাত্ৰ 40,000 টকা লৈ আহিলে ঘৰত লৈ যাব পাৰিব ই ৰিক্সা। আপুনি যদি নাম্বাৰ 1 কোৱালিটিৰ ই ৰিক্সা ফাইনেন্সত ল'ব বিচাৰে, স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰক। চিংৰাপুটিত নতুনকৈ শুভ উদ্বোধন হৈছে টমটম ডিলাৰ। হয়, মুভ ষ্ট'ৰ নামৰ টমটম ডিলাৰ উদ্বোধন হৈছে। আপোনালোকৰ কাৰণে আছে সুখবৰ। দুৰ্গা পূজাৰ কাৰণে আহি আছে বিশেষ অফাৰ। টমটমৰ কি ফেচিলিটি আছে আপোনালোকক মই ধুনীয়াকৈ বুজাই ক'ম। ফেচিলিটি আছে টমটমৰ। ইয়াৰ যোনটো বিশেষ অফাৰ হৈছে মানে ফেচিলিটি হৈছে আপোনাৰ ইয়াৰ যোনটো মটৰ আছে, মটৰটো আপোনাৰ 1200 ৱাটৰ মটৰ। হয়, এইটো টমটমৰ যিটো মটৰ আছে 1200 ৱাটৰ যিটো মটৰ, হাই পাৱাৰ যিটো মটৰ থাকে টমটমৰ 1200 ৱাটৰ, সেইটো মটৰ লগোৱা আছে। আৰু কি ফেচিলিটি আছে? ইয়াৰ কণ্ট্ৰলাৰ যোনটো আছে আৰু মটৰ যোনটো আছে সেইটো এনেকৈ কেপাচিটি আছে আপোনাৰ বেলেগ যিমানেই টমটম আছে, বেলেগ টমটম মানে ইয়াক ক্ৰছ কৰি যাব নোৱাৰে। তো স্পীডটো কিমান লিমিট আছে, কিমান স্পীডলৈকে উঠিব পাৰে? এইটো আমাৰ যোনটো আপোনাৰ বাইকৰ লগত মিলোৱা যোনটো গুগল স্পীড, সেইটো আমাৰ টমটমত আছে আপোনাৰ 40 স্পীড আছে। হয়, 40 স্পীডত এই টমটম আপুনি চলাব পাৰিব। আৰু আপোনাৰ চকাৰ বিষয়ে, চিটৰ বিষয়ে কি ক'ব যে আপোনাৰ ফুল আমাৰ এইটো গাড়ী ল'লে আমাৰ যোনটো চেচিছ আছে এইটো চেচিছ আপোনাৰ জইন নাই, এইটো আপোনাৰ জইন নোহোৱাকৈ চেচিছ এটা পাইপ দি মানে আপোনাৰ বেণ্ড কৰি বনোৱা আছে। বেলেগ টমটম যিহেতু আপোনাৰ চেচিছটো জইন থাকে, আমাৰ এইটো জইন নোহোৱাকৈ চেচিছ, সেইটো কাৰণে আমাৰ এই চেচিছত ৱাৰেণ্টি দিয়া হৈছে আপোনাৰ এইটো মডেলত আপোনাৰ 2 বছৰ, আৰু এটা মডেল আছে সেইটো 5 বছৰ। এনেকৈ মডেল ৱাইজ মানে আপোনাৰ 2 বছৰৰ ভিতৰত আপুনি যদি এখন নতুন টমটম লয়, যদি আপোনাৰ 2 বছৰৰ ভিতৰত কিবা নষ্ট হৈ যায়, কিবা মটৰ বেয়া হৈ যায়, যিকোনো কিবা এটা পাৰ্ট যদি বেয়া হৈ যায়, লগে লগে ইয়াত য'ৰ পৰা আপুনি টমটম ল'ব ইয়াত আহিব, লগে লগে মেৰামতি কৰি দিয়া হ'ব, লগে লগে ঠিক কৰি দিব। আৰু যিটো বস্তু ঠিক কৰি ল'ব নোৱাৰি সেইটো নতুনকৈ বদলাই দিয়া হ'ব। মডেল কেইবাটাও আছে, আমাৰ 5টা মডেল আছে। এটা হৈছে আপোনাৰ মুভষ্টন ছুপাৰ সুন্দৰ, আৰু এইটো মডেল হৈছে আপোনাৰ মুভষ্টন GLX, আৰু এটা আছে মুভষ্টন ইকো। এনেকৈ আমাৰ 5টা মডেল আছে। চবতছে টপ মডেল হৈছে আমাৰ এই মুভষ্টন ছুপাৰ, আৰু এইটো যোনটো মডেল আছে সেইটো আপোনাৰ কম ৰেঞ্জৰ ভিতৰত মানে চবতছে ভাল আৰু গাড়ীটো। এইটো ল'লে মানে এইখিনি গেৰাণ্টি দিব পাৰিম, বেলেগ কোনো টমটম মানে আপোনাক পিছফালে যাব নোৱাৰে। আৰু এটা কথা আপোনালোকক জানিব বিচাৰিম, যদি এজন মানুহে 50,000 টকা লৈ আহে, টমটম লৈ যাব পাৰিবনে? 40,000 টকা লৈ আহিলেও লৈ যাব। 40,000 টকা লৈ আহিলে আপুনি নতুন টমটম ওলাই নিব পাৰিব এইটো ডিলাৰৰ পৰা। আপুনি যদি এই ৰিক্সা কিনিম বুলি ভাবি আছে, স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰক। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।